সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ড, মই হলো মেহতাব, আপুনি দেখি আছে টাপটুব চেনেল। আজি বিষয়টো হ'ল যে আমি আমাৰ ইউটিউবত আমি কিছুমান ভিডিঅ' দেখোঁ যে ভিডিঅ' দেখিব লগা হয়, আমি ভিডিঅ' দেখাত ইণ্টাৰেষ্ট নাই, ভিডিঅ' সেইটা দেখিবলৈ ইমান ভাল নাপাওঁ, কিন্তু গান এটা শুনিবলৈ ভাল লাগে, সেইকাৰণে ভিডিঅ' এটা দেখিব লগা হয়। আজি মই এনেকুৱা টিপছ ক'ম যিটো টিপছ ফ'ল' কৰিলে হয়তো আপোনাৰ যিবিলাক ভিডিঅ' আমি ইউটিউবত চাওঁ সেইগিলা আমি MP3ত শুনিব পাৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আপোনাৰ ইউটিউবৰ পৰা ভিডিঅ' গান শুনা, তেতিয়াহ'লে আপুনি ভিডিঅ'টো চোৱাত ইণ্টাৰেষ্ট নাই, যদি ভিডিঅ'টো চাবলৈ ইচ্ছা নাই, অকল গান এটা শুনিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। এই ভিডিঅ'ত এনেকুৱা টিপছ ক'ম যিটো টিপছ ফ'ল' কৰিলে হয়তো আপুনি MP3ত ইউটিউবৰ ভিডিঅ' চাব পাৰিব। পোনপ্ৰথমে আমাক যাব লাগিব আমাৰ ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত আমি দেখিব পাম ইয়াত ইউটিউবৰ লগো আছেই। ইউটিউবত ক্লিক কৰি দিম। ইউটিউবত ক্লিক কৰাৰ পিছত দেখিম আমি ইউটিউব আহিছে। আমি তাৰপিছত থ্ৰী ডটত ক্লিক কৰি দিম। থ্ৰী ডটত ক্লিক দিয়াৰ পিছত আমি দেখিম যে ইয়াত আছে ডেস্কটপ ছাইটত টিপাৰ পিছত আপুনি যিটো গান চাব বিচাৰে ইয়াতে চাৰ্চ কৰি দিলেই হ'ল। ইয়াতে যিটো গান আপুনি চাব খোজে চাৰ্চ কৰি দিলেই হ'ল। মই মোৰ চেনেলৰ এটা ভিডিঅ' প্লে কৰি দেখাম আপোনালোকক। দেখিব পাৰে এইটো মোৰ ভিডিঅ' হয়। ভিডিঅ'টো অ'পেন কৰিলোঁ। কৰাৰ পিছত দেখিব পাম যে আমি 3MPত কেনেকৈ শুনিম। 3MPত যদি শুনো আমাৰ বেটাৰী চাৰ্জো কম যাব, আমাৰ নেটো কম যাব। চিম্পলি আমি ভিডিঅ'টো আটকি দিম। আটকি দিয়াৰ পিছত হোম বাটনত ক্লিক কৰিম। হোম বাটনত ক্লিক কৰাৰ পিছত আমি দেখিব পাম যে ওপৰত সেই ভিডিঅ'টো আহি আছে, আৰু ইয়াত টিপাৰ লগে লগে আমাৰ MP3 হৈ গ'ল। দেখিব পাব, শুনি আছে MP3 হৈ গৈছে। এতিয়া আমি বন্ধ কৰি থ'লে টেনশ্যন নাই, কৈ থাকিব। ভিডিঅ'টো ইমানেই, যদি ভাল লাগে ভিডিঅ'টো ইমানেই, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।